वेलकम माय दोस्तों न्यू यूट्यूब चैनल आपलोक पुनः स्वागतम जनाइछो। या देखिছে আপোনালোকে পানী কিমান পানী দেখিছে এইবিলাক পুৰা উঠিছে পানী পুৰা পানী হৈ গলা প্ৰথম পানী মানে আহা হাতৰ প্ৰথম উঠিছে আগতে তো 4-5টা মান পানীয়ে উঠে ইয়াত দেখিছে কেনেকুৱা হৈছে। এটা মই ইয়াৰ গা ধুম আপোনালোকে অলপ পাছত দেখিবলৈ পাব ইয়াত গা ধুম। এ বলে তই ধুবি নাকি বলে হ্যাঁ ধুবি তই ধুবি আৰু ধুম ন মা ঘৰত গালি পাৰিব নি আৰু দাঁতকেইটা উলিয়াই এবাৰ দাঁতকেইটা হাঁহি দে পকা হাঁহি দে আকৌ এনেই মই বেয়া পাম ন আৰু সকলোৱে চাই আছে ইয়াত দেখিছে নহয় হাঁহি দে লাজ কৰিছে নে হাঁহে ভিডিঅ'টো চাই থাকিব ভালদৰে। মজা ভিডিঅ' পানী দেখো মাই গড হাঁহি দিব এইবাৰ লাষ্টত হাঁহি দিব তাত মজা। আৰু মই ইয়াত এতিয়া জপিয়াম আপোনালোকে চাব দেই। হেল্ল' দোস্ত ইও সাঁতুৰিব এতিয়া পোৱালিটোৱে লাষ্টত এই মাকে সাঁতুৰিবলৈ কৈছে আৰু ন পোৱালি সাঁতুৰি নেকি কেনেকুৱা ইয়াক মই এতিয়া পেলাইহে দিম আৰু ইয়াৰ লাহেকে কিমান সাঁতুৰিছে চব মজা পোৱালি সোমাই দে সূতা মুখলৈ যাবি পেলা পোৱালিলে জাল নাই পোৱালি মাছ লাগিছে না সেইটো কওঁ না লগা ন দাঙিছে মাছটা লাগিলে শিঙৰা মাছ লাগিছে দেখিছে নহয় শিঙৰা মাছ পুৰা লাগিছে ঘূৰিয়ে লৈ গৈছে আমাক পোৱালি কেনেকুৱা লাগিছে পোৱালি পুৰা চখ কৰিছে পুৰা চখ কৰিছে দেখিছে ন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মানে কৰি দিব আৰু হেল্ল' বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। আৰু আজি মোৰ এই কেমেৰামেন ছোটা কেমেৰামেন এইজন কেনেকুৱা লাগিছে আজিতো কেনেকুৱা লাগিছে ভিডিঅ' নিদিয়ে কেনেকুৱা লাগিছে ভিডিঅ'টো কেনেকুৱা লাগিছে কওক আকৌ ভাল লাগিছে ন। আৰু ছাবস্ক্ৰাইব লাইক কৰি দিবলৈ কওক সাবস্ক্রাইব লাইক কৰি দিব। ই মানে দাঁতকেইটা নেদেখা ইয়াৰ দাঁতকেইটা গোটেই ফাক দেখাবলৈ লাজ কয়। আৰু এয়া চাওক এই পুলটো পালোহি পুলটো কিমান সুত বাপা ঐ পুলটো কিমান সুত দেখিছে নাই পুৰা খাও খুৱাই গৈ আছে চব। ইয়াতো অলপ গায়ে ধৰি দেখাম আপোনালোকক। বামপা দীঘল এখন ট্ৰেইন আহিছে এয়া চাব আপোনালোকে এইখনে পালে একো নথয় চব কাটি কুটি শেষ কৰি দিব এইখনে মই ফাইনেলি ইয়াৰ পৰা জাপ মাৰিব নোৱাৰো আৰু মানে ভয় লাগে দিয়কচোন যিহেতু ইয়াৰ পৰা ওখ ঠাই আপোনাৰ তাত নামি আপোনালোকক গা ধুই দেখাম তামাম সুত কি হয় চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু ফ্ৰেণ্ডছ ইমানে হুট মানে মই
আগলৈ উজাই আহিব বিচাৰিছোঁ কিন্তু উজাই আহিব পৰা নাই বহুত সোঁত মানে ইয়াত আৰু আপোনালোকে এনেকুৱা সোঁতত আৰু চেষ্টা নকৰিব মানে আপোনালোকে সাঁতুৰিব নাজানিলে আপোনালোকৰ দিগদাৰ হ'ব